সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ বিহুতলিৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে আমাৰ ৰাইজসকলে ধুনীয়াকৈ হুঁচৰি নাম জুৰি আছে আৰু আমাৰ বিহুটো আজি একেবাৰে শেষ কৰিম বুলি ভাবিছোঁ, মানে বিহু মাৰি থকা। আৰু কালি শেষ হ'ব বুলি ভাবিছিলোঁ, কিন্তু 2 ঘৰমান বাকী ৰৈ গ'ল, তাকে আজি মাৰিবলৈ আহিলোঁ। এতিয়া আমি বিহু মাৰি আছোঁ লাষ্ট ঘৰটোত। এয়া আজি প্ৰায়ভাগ মানুহে ধুতি পিন্ধি অহা নাই, কিন্তু মানে মাৰিম নেমাৰিম কৰি কিনে মানে কিছুমানে হয়তো এনেকৈ ওলাই আহি গ'ল। আৰু উপায় নাই, বিহু বলীয়া ৰাইজ সকলোৱে মনত খুব ভাল পায় যিহেতুকে বিহু মাৰিবৰ কাৰণে। আৰু যিমানখিনি মানুহ দেখিছে তাৰ আৰু বাকীখিনি মানুহ বাহিৰত, কিছুমানে ভিতৰত মানে থিয় হৈ আছে। মানে কি হৈছে, জেগাখন একেবাৰে কম। আৰু আমাৰ ইয়াতে হুঁচৰি বা বিহু মাৰিবলৈ আহিলে মানে আমি যিখন ঘৰত থাকোঁ ন, সেইখন ঘৰত কিছুমানৰতো একেবাৰে চোতালে নাই, কিছুমানৰ বাৰাণ্ডাখনো নাথাকে, কোৱাৰ নিচিনা একেবাৰে সৰু। তেনেকৈ মানে বিহুটো আমি মাৰি দিওঁ আৰু দেই। আৰু এয়া এতিয়া হুঁচৰি নাম জুৰি থকা হৈছে আৰু হুঁচৰি নামঘৰ বৰ ভাল লাগে। আৰু এয়া তাকে আপোনালোকে অকণমান ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি বিহুটো মানে মাৰি শেষ হ'ব, আৰু ভালো লাগিছে বেয়াও লাগিছে। তাৰ কাৰণে সদায় মাৰিবলৈ আহিলে যে অকল বিহু মাৰাটোৱে ভাল লগা কথা নহয়, সকলো ৰাইজকে লগ পাওঁ, আমাৰ অসমীয়া সমাজৰ সকলো ৰাইজক লগ পাওঁ। ইমান দূৰ দূৰৰ পৰা যে আছোঁহি আমি ইয়াত, মানে লগ পাওঁ, ভাল লাগে সঁচাকৈ কথা বতৰা পাতি। আৰু এনেকৈ সকলোৱে মিলি জুলি একেলগতে সৰুৰ পৰা ডাঙৰলৈকে আমি সকলোৱে মিলি বিহুটো মাৰিছোঁ, কিমান যে ভাল লাগে। আজি আমি ইয়াত আছোঁ, কাইলৈ হয়তো আমি নাথাকিবও পাৰোঁ, নিজৰ নিজৰ জেগাত গুচি যামগৈ ন। এনেকৈ মানে সকলোৱে মিলি জুলি আমি ধুনীয়াকৈ বিহুটো মাৰি আছোঁ। আৰু আপোনালোকে শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো। অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এটা স্মৃতি হিচাপে ৰৈ যাব। ইমান দূৰ দূৰণিৰ পৰা অহা দাদা ভাইটি ভণ্টি সকলোকে লগ পাইছোঁ, খুব ভাল লাগিছে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আৰু এই হুঁচৰিখনো অকণমান চাই লওক দেই। আৰু শদিয়াৰে হয়, বুঢ়া বুঢ়ীৰ হয় ন, খুব ভাল লাগিলে। আজি লাষ্ট বিহু বাইদেউ ঘৰতে সামৰিলোঁ। আৰু কেনেকুৱা লাগিলে বাইদেউ? ভাল লাগিছে। আৰু ৰাইজসকল সকলোৱে আৰু আজি সঁচাকৈ খুব ভাল লাগিছে। এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ, বৰষুণ দিছে আৰু সকলো ৰাইজে ইয়াত গোটেই মানে আজি বিহু নাই। মই ভিডিঅ' বনাওঁ যদিও মই আৰেঙে ভিডিঅ' বনাই থাকোঁ, কিন্তু আজি সকলো ৰাইজৰ লগতে মই এনেকৈ ভিডিঅ'টো বনাইছোঁ, খুব ভাল লাগিছে। সকলোৱে ধুনীয়াকৈ সহযোগ কৰিছে, ভাল লাগিছে। আৰু সকলোকে সদায়তো লগ নাপাওঁ, এনেকৈ মানে নামঘৰত লগ পাওঁ, বিহু এনেকৈ কৰি থাকিলে তেনেকৈ ওলাই আহিলে লগ পাওঁ। এয়া আজিৰ পৰা বিদায় বিহুটো দেই। অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ, বিহু মাৰি শেষ হৈ গ'ল। শৰায়ো দিলে আমাক, শৰাই দিয়াৰ পিছতে এনেকুৱা ধাৰাসাৰ বৰষুণ যাক আহি গ'ল বিহু মাৰি থাকোঁতে। সেইকাৰণে যাৰ ঘৰত মাৰিছোঁ মানে তেওঁৱে ক'লে যে অকণমান বিহু মাৰক। এতিয়া 11-12 বাজিছে, ৰাতিখন বিহু মাৰি আছোঁ এনেই মানে দেই। শৰাই দিয়াৰ পিছত এনেই বিহুটো মাৰি আছোঁ। যিসকলৰ গাড়ী আছে, ওচৰ চুবুৰীয়া মানুহবোৰ সকলোৱে গুচি গ'ল, কিন্তু আমাৰ দূৰ হৈছে অকণমান। সেইকাৰণে বৰষুণ তিতি আহিবতো নোৱাৰোঁ ন, ৰাতি বেমাৰ হৈ যাব পাৰে। আজিলৈকে বৰষুণ যাক আহি গ'ল, 2-3 কিলোমিটাৰ দূৰ হৈছে আমাৰ ঘৰৰ পৰা। আৰু তাকে অকণমান এনেই আকৌ বিহুটো মাৰিলোঁ আৰু সকলোকে লগ লৈ মানে ফটো মাৰিলোঁ, কি কৰিলোঁ, খুব ভাল লাগিছে সঁচাকৈ সকলোৰ লগতে মিলি জুলি। সেয়া আৰু মই বসন্তীক থৈ আহিব লগা হ'ল তাতে। আৰু ইফালে মানে মালিকে নিজে আমাক থ'বলৈ আহিলে। মোৰ লগত যোৱা বাইদেউজনী, তেওঁৰ ভাইটি আছিলে যিহেতুকে, সেয়া থ'বলৈ আহিলে। সকলোকে থ'বলৈ গৈছে, মোক বুলি নহয়। আৰু যিসকলৰ মানে গাড়ী ঘোঁৰা নাই, খোজকাঢ়ি আহিছে নহয়, সেইবিলাকক বৰষুণ দিয়াৰ কাৰণে। আৰু বন্ধুসকল, আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। মোৰ ৰাইজসকলৰ সকলো আজি এটা স্মৃতি হিচাপে ৰৈ যাব। সকলোৰ লগতে দেখিছে বাহিৰত কিমান বৰষুণ দি আছে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো আজি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই। নতুন এটি ভিডিঅ'তে আকৌ লগ পাম বন্ধুসকল। অলপ ফূৰ্তি ফাৰ্তা কৰিছোঁ, আপোনালোকে বেয়া নাপাব। নিজৰ মানুহবিলাকৰ লগতে ফূৰ্তি ফাৰ্তা কৰিছোঁ যিহেতুকে। এইফালে এয়া মালিক আৰু তেওঁৰ ছোৱালীজনী একদম পূৰা নাচিছে। তেওঁৱে ক'লে মানে বিহুটো মানে শেষ হ'ল যদিও মানে আৰু অকণমান বৰষুণ দি আছে, কেলৈনো এতিয়া যাব লাগে, বৰষুণ যাক এৰি লওক, তেনেকৈ বুলি কওঁতে মানে বৰষুণ নৰলে। আৰু সেইকাৰণে ভাবিলোঁ ময়ো অকণমান মানে হাঁহি ফূৰ্তিৰে অকণমান কেপ কৰি ৰাখোঁ, আৰু পিছত নিজে হয়তো চাব পাৰিম ন। এনেকুৱা আমিতো সদায় ইয়াতে নাথাকোঁ ন, নিজৰ ঘৰলৈ গুচি যামগৈ। সেইকাৰণে ভাবিলোঁ আৰু অকণমান ময়ো ভিডিঅ' কৰি থওঁ। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, বাই বাই। সকলো সুস্থ হৈ থাকক, কুশলে হৈ থাকক, গুড নাইট।